নমস্কাৰ, মোৰ ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জিলমিল শাক আৰু বগৰী টেঙাৰ আঞ্জা এখন বনাই দেখুৱাম। আৰু তাৰ বাবে লাগিব জিলমিল শাক কেইটামান, বগৰী আৰু আদা অকণমান, আৰু পিঁয়াজ, নহৰু আৰু জলকীয়া, আৰু কেইটামান দাইল লৈছোঁ। আৰু বগৰীকেইটা হালধীয়া বৰ্ণৰ পকা হ'লে ভাল, বৰ বেছি পকি যোৱা হ'লে বেয়া হয়। আৰু এয়া জিলমিল শাক কেইডাল কিনি অনা দিন হৈছিল বাবে অলপ বেয়া হৈ গৈছিলগৈ, আৰু সেয়েহে মই এনেদৰে শাককেইটা ছিঙি ল'লোঁ। আৰু এয়া সকলোখিনি ভালদৰে ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এয়া মই পিঁয়াজ আৰু শাককেইডাল ভালদৰে কাটি লৈছোঁ, আৰু এয়া নহৰু আৰু আদাও কাটি লৈছোঁ। এইবাৰ এখন কেৰাহীত তেল অলপ গৰম হ'বলৈ দি ইয়াতে মই পিঁয়াজ আৰু নহৰু, আদা দি দিছোঁ, আৰু জলকীয়াটো দি দিছোঁ। পিঁয়াজবোৰ ভালদৰে ভজাৰ পাছত ইয়াতে মই কাটি ৰখা জিলমিল শাককেইডাল দি দিছোঁ, আৰু লগতে তিয়াই ৰখা দাইলকেইটাও দি দিছোঁ ইয়াতে। আৰু ইয়াতে মই সৰুকৈ কাটি ৰখা আলু কেইপিচমান দি দিছোঁ, আৰু লগতে দিছোঁ অলপ নিমখ, আৰু অলপ দিছোঁ হালধি। আৰু এইখিনি অলপ লৰোৱাই ভাজিছোঁ। যেতিয়া শাকত থকা পানীবোৰ শুকাবলৈ ধৰিলে, ইয়াতে মই অলপমান পানী এড কৰি দিছোঁ, আৰু ইয়াতে মই ধুই ৰখা বগৰীকেইটাও দি দিছোঁ ইয়াতে, আৰু ঢাকন লগাই দিছোঁ। তেনেতে মোৰ মনত পৰিলে যে কেইটামান মাছো ফ্ৰাই কৰা আছিলে, মোৱা মাছ, আৰু ইয়াতে মই দি দিছোঁ, আৰু পুনৰ ঢাকন লগাই উতলিব দিছোঁ। এয়া দেখিছে উতল আহিছে। আৰু দাইলবোৰ যেতিয়া সিজিব ধৰিলে, আৰু মই এইখিনি এনেদৰে অলপমান ধনিয়া দি দিছোঁ, আৰু এনেদৰে লৰাই লৈ অলপমান সিজিব দিছোঁ। আৰু এয়া হৈ গৈছে, আৰু মই অফ কৰি দিছোঁ। সদায় যিহেতু একেখিনি জুতিকে ল'বলৈ মন নাযায়, সেয়েহে এয়া মই অলপ বেলেগকৈ বনালোঁ। জিলমিল শাক আৰু বগৰী দি লগতে মাছ কেইটামান দিয়া এখন আঞ্জা। আৰু আপোনালোকেও এনেদৰে বনাই খাই চাব পাৰে, খাবলৈ খুবেই সোৱাদ লগা হয় মাছৰ টেঙা আঞ্জা। ধন্যবাদ।